চাব, পিছবেলাটো চাব। প্ৰথম কথাটো ইয়াত এটা যোৱাবাৰ বানপানীৰ সময়ত কালভাৰ এটাৰ ৰিপেয়াৰিঙৰ কাম আৰম্ভ কৰাৰ পিছত কি ধৰণৰ বিভাগীয় গাফিলতি হৈছে সেইখিনি চাবলগীয়া আছে। মই নিজে এই কথাটো চাই গ'লোঁ আৰু খুব সোনকালে ইয়াৰ ব্যৱস্থা এটা মানে পানীটো ইফালৰ পৰাই মাৰি আছিল, ইফালৰ পৰা মাৰি আছিল, ইফালৰ পৰা আগলৈকে ক'ৰবাত হেৰি আছে সেইটো কাৰণে মানে এনেই চাৰ্চ কৰিলোঁ ওপৰে ওপৰে নহ'ব কি জেগাত থকা সম্ভাৱনা আছে আজি পিছবেলাটো চোৱাচোন। এড্ৰেছটো আছে গোটেইখিনি। আপোনালোকৰ এই পুলিচ প্ৰশাসনক দিছে আৰু পুলিচ প্ৰশাসনক ধন্যবাদ কৈছোঁ। কিন্তু এতিয়া আমাৰ হেৰি আহিব লাগিব, ঠিকানা দিন অকল বিদ্যুৎ বিকাশ হ'ব লাগিব, আকৌ বদিলাৰ বেৰিয়া নহয়। ঠিক 3টামান বজাত আমাৰ এই চিলিংগাঁৱৰ হীৰেন্দ্ৰ মল্ল বৰুৱাই আমাৰ এই জানটোত মাছ মাৰিবলৈ আহিছিল। আৰু এই যিখন দলং এই আমাৰ দিনকলিতা আৰু বিদ্যুৎ বিকাশে যিটো এটা কাৰবাৰ এই নালটো খান্দি কিনে আমাক যিটো কৰিলে, এই আজি 1 বছৰে যোৱাকালি সেই দলঙত পিছলি তাৰ মৃত্যু হৈছে। যোৱাকালিৰ পৰা আমাৰ এছডিআৰএফ বাহিনী তথা আমাৰ পুলিচ প্ৰশাসনৰ নেতৃত্বত লগতে আমাৰ গাঁওবাসীৰ নেতৃত্বত সকলো ৰাইজৰ নেতৃত্বত আমি অলপ আগতে আমি ডেড বডিটো পাইছোঁ। আৰু তাৰ আগে আগে আমাৰ মাজত উপস্থিত হৈছে জয়ন্ত মল্ল বৰুৱাদেৱ আহিছিল। আৰু এতিয়া মই গোটেইখিনি ৰাইজক কাটৰি কৈছোঁ যে ঠিক এনেকুৱাকৈ আমাৰ ধনমণি হীৰেন্দ্ৰ মল্ল যেনেকৈ মৰিছে আৰু কাৰোবাৰ এনেকুৱা হ'ব। সেইকাৰণে আমাৰ দিনকলিতা আৰু বিদ্যুৎ বিকাশৰ ওপৰত প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগে আৰু অতি সোনকালে যাতে আমাৰ এই দলংখনৰ নিৰ্মাণ কৰি দিয়ে। আৰু লগতে নলবাৰী আমাৰ ডিভিশ্যনৰ PWৰ 100% নেগলেঞ্চিৰ কাৰণে আজি এটা মৃত্যু ঘটনা হ'ল। এইটো কিন্তু PWৰ 110% নেগলেঞ্চি। ইয়াত কিন্তু কাৰো হেৰি নাই, PWৰ 110% জগৰীয়া। আৰু যেতিয়ালৈকে আমাৰ এই দিনকলিতা আৰু বিদ্যুৎ বিকাশে কোনো ধৰণৰ তেওঁলোকে আমাক এই পৰিয়ালটোক ক্ষতিপূৰণ দিব লাগিব। আৰু যদি ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে ডেড বডি ইয়াতে থাকিব, আৰু নহ'লে দিনকলিতাৰ ঘৰত আমি ডেড বডি লৈ যাম।